Hello everyone, আজি আকৌ এটা ৰেচিপি লৈ আহিছো। ৰেচিপিটোৰ নাম হৈছে মাসালা ফিছ। তাৰ বাবে লৈছো মই বাহু মাছ আৰু ইয়াত মই হালধি আৰু নিমখ সানি লৈছো। এতিয়া ৰেচিপিটোৰ বাবে মই পিয়াজ দুটা, তাৰ পিছতে বিলাহী এয়া গ্ৰেট কৰি লৈছো, পিছি লোৱা নাই কিন্তু গ্ৰাইণ্ডাৰত। আৰু এতিয়া মই তেল গৰম হ'বলৈ দি মাছ কেইটুকুৰা ফ্ৰাই কৰি লম। মাছ খাই বাৰু কোনে কোনে ভাল পায়, মই কিন্তু বিৰাট ভাল পাওঁ মাছ খাই। ফ্ৰাই হওক বা যেনেকৈ বনালেও মই মাছ খাই বহুত ভাল পাওঁ। এতিয়া মাছ কেইটুকুৰ ইলুটি কৰি ল'ম আৰু এনেকৈ এপিচ এপিচকৈ ভাজি ল'ম। এতিয়া গৰম তেলতে জিৰা কেইটামান দি ল'ম। এতিয়া গ্ৰেট কৰি থোৱা পিঁয়াজখিনি দি ল'ম আৰু ফালি থোৱা জলকীয়া 4টা দি পিনে ইয়াত মিক্স কৰি ল'ম ধুনীয়াকৈ। আৰু এতিয়া খুন্দি লোৱা নহৰু আদা ভালকৈ ভাজি ল'ম ইয়াত। এতিয়া গ্ৰেট কৰি থোৱা বিলাহীখিনি ইয়াত দি ল'ম। হালধি আধা চামুচমান ইয়াত দি লৈছোঁ। এতিয়া ইয়াত জিৰা পাউডাৰ আধা চামুচ আৰু ধনিয়া পাউডাৰ আধা চামুচ দি লৈছোঁ। কাশ্মীৰী লাল মিৰ্চ পাউডাৰ আৰু ৰেড চিলি পাউডাৰ দি লৈছোঁ। ৰেড চিলি পাউডাৰটো অপশ্যনেল হয়। এতিয়া গোটেইখিনি ভালদৰে ভাজি ল'ম। এনেদৰে ভাজিব লাগিব যাতে মানে ইয়াৰ পৰা তেলটো ওলাই যায়। এতিয়া নিমখ আধা চামুচ ইয়াত দি দিছোঁ। নিমখটো সোৱাদ অনুসৰি দিব, যিহেতু মাছ ফ্ৰাই কৰোঁতে নিমখ দিয়াই হৈছিল। এতিয়া দেখিছেনে মছলাখিনিৰ পৰা তেলখিনি লাহে লাহে ছেপাৰেট হ'ব ধৰিছে। মছলাখিনিয়ে তেল এৰাৰ পিছতে মই গৰম পানী 2 কাপমান দি দিছোঁ। এতিয়া লাহে লাহে উতল আহিবলৈ আৰম্ভ হৈছে। এতিয়া উতলি থাকোঁতেই মই ফ্ৰাই কৰি থোৱা মাছ 4 পিচ ইয়াত দি দিম। এতিয়া কুটি থোৱা ধনিয়াখিনি ইয়াত দি দিম। ধনিয়াখিনি দিলেই আঞ্জাখন খাবলৈ বৰ সোৱাদ হয়, নহয়নে বাৰু? ৰেচিপিটো প্ৰায় হৈয়ে গৈছে। ইয়াত পানীৰ পৰিমাণটো মই সামান্যহে ৰাখিম, যিহেতু মাছালা ফিছ বনোৱা হৈছে, গতিকে পানী একেবাৰে সামান্য পৰিমাণে থ'ম। ৰেচিপিটো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। আকৌ এদিন নেক্সট ভিডিঅ'লৈ আহিম। এতিয়ালৈ বাই বাই।